গোসাইগাঁও মহকুমাৰ অন্তৰ্গত ১ নম্বৰ পলাশগুৰি গাঁৱৰ ব্ৰহ্ম ধৰ্মাৱলম্বী লোকসকলে ১৯৮৭ চনত পূজা অৰ্চনা কৰাৰ বাবে ব্ৰহ্ম মন্দিৰটো স্থাপন কৰিছিল। ব্ৰহ্ম মন্দিৰটো পুনৰাই ২০১৯ চনত নতুনকৈ আটকধুনীয়াকৈ নিৰ্মাণৰ বাবে ৰাইজৰ দান বৰঙনেৰে নতুনকৈ নিৰ্মাণৰ কাম আৰম্ভ কৰে। ৪টা বছৰৰ অন্তত ব্ৰহ্ম মন্দিৰটোৰ কাম সম্পূৰ্ণ হৈ উঠে। আজি নৱনিৰ্মিত ব্ৰহ্ম মন্দিৰটোৰ দুৱাৰ উদ্ঘাটন কৰে উত্তৰ পূৰ্বাঞ্চলৰ স্বৰূপ স্থিতিৰ প্ৰচাৰ সংসদৰ অধিনায়ক সভাপতি ৰমেশ চন্দ্ৰ ব্ৰহ্ময়ে। ব্ৰহ্ম মন্দিৰৰ দুৱাৰ উদ্ঘাটন কৰাৰ পিছত যজ্ঞ প্ৰদান কৰে উত্তৰ পূৰ্বাঞ্চলৰ স্বৰূপ স্থিতিৰ প্ৰচাৰ সংঘৰ ফাৰ্মাতি নায়ক ঘনশ্যাম বসুমতাৰীয়ে। মন্দিৰৰ দুৱাৰ মুকলি অনুষ্ঠানত উত্তৰ পূৰ্বাঞ্চলৰ সংসদ স্বৰূপ স্থিতিৰ নায়ক সম্পাদক গৌৰচন্দ্ৰ ব্ৰহ্ম, সদস্য দানিয়েল বসুমতাৰী, চাপাগুৰি বেংটল গেটৰ স্বৰূপ স্থিতি হিউমেন ৰিচাৰ্চ হায়াৰ ছেকেণ্ডাৰী স্কুলৰ অধ্যক্ষ প্ৰবীণ বৰগয়াৰী, গোসাইগাঁও জিলা সভাপতি সমৰেন্দ্ৰ নাৰ্জাৰীৰ লগতে ধৰ্মপ্ৰাণ ৰাইজ উপস্থিত আছে। ব্যুৰো ৰিপৰ্ট কপিলিয়ন। পশ্চিম ৰিপু আঞ্চলিকৰ এই ১ নং পলাশবাৰী গাঁৱত নৱনিৰ্মিত এই যজ্ঞালয়, এই যজ্ঞালয় উদ্বোধন কৰাৰ কাৰণে মোক দায়িত্ব দিয়াৰ বাবে মই উদ্বোধন কৰিলোঁ যে এই যজ্ঞালয় গাঁৱৰ ৰাইজে দান বৰঙণি দি সম্পূৰ্ণৰূপে সজাই তুলিছে, ধুনীয়াকৈ সজাইছে মন্দিৰখন। যে এয়া বিশ্বব্ৰহ্মাণ্ড পৰিষ্কাৰ, এয়াই হৈছে আমাৰ প্ৰধান লক্ষ্য। আজি জগতত বায়ুমণ্ডল প্ৰদূষিত হৈছে, প্ৰদূষণ হৈছে। এই প্ৰদূষণ ৰোধ কৰিবলৈ হ'লে যজ্ঞাহুতি সদায় চলিব লাগিব, যজ্ঞাহুতি দি থাকিব লাগিব। এই যজ্ঞাহুতিৰ মাধ্যমেদি আজি এই অঞ্চলত এই বিশ্ব পৰিৱেশ এটা পৰিষ্কাৰ যজ্ঞাহুতিৰ মাধ্যমেদি পূৰ্ণ পৰব্ৰহ্ম জ্যোতিস্বৰূপক উপাসনা কৰি ইয়াৰ এই প্ৰিয় কাৰ্য সমাধান কৰি জগতৰ মংগল সাধন কৰাই হৈছে ইয়াৰ উদ্দেশ্য। আজি এই যজ্ঞালয়